Hey guys, very good morning from my তামোলৰ বাগান। তো আজি অফিচ বন্ধ, আজি 5 নৱেম্বৰ, আজি গুৰু নানকৰ তিথি, লগতে আজি ৰাস পূৰ্ণিমা। তো বন্ধ পালে মই কাম কৰোঁৱে, এনেকুৱা বাগানত বন্ধ পালে মই মানে চান্স পালে কাম চাম কৰোঁ আৰু বাগানে চাগানে। তো অলপ আগতে কিছুদিন আগতে হাল বাই দিছিলোঁ, তাৰমানে আৰু বনবিলাক গজিবই ধৰিল। এইবোৰ দেখিছে না, আৰু গজিবই ধৰিছে, কাৰণ ডাঙৰ ট্ৰেক্টৰেৰে বাইছিলোঁ না, ভালকৈ নপৰে। তো এইবাৰ ভাবিছোঁ সৰু ট্ৰেক্টৰেৰে বাওঁ, কাৰণ যোৱাবাৰ ডাঙৰ ট্ৰেক্টৰেৰে বাওঁতে 2-3ডালমান তামোল গছ মৰিল। সেইফালে আছে, মানে তামোল গছৰ ওপৰৰে উঠাই দিয়ে আৰু ঘূৰাব অসুবিধা হয়। আৰু মানে সৰু ট্ৰেক্টৰখন হ'লে আৰু যোনফালে ইচ্ছা যায় সেইফালে বাম আৰু। তো আমাৰ এইখিনিত আশে পাশে কাৰো নাই, মোৰ লগৰ এজনৰ আছে। তো ইয়াৰ পৰা মোটামুটি 5 কিলোমিটাৰমান দূৰ তাৰ ঘৰ। তো তাতে ল'ব যাওঁ এতিয়া। বৰ্তমান আছোঁ মই মানসৰ ঘৰত। এই মালিক ট্ৰেক্টৰৰ এইখান ঠিলাই সি নিবা আলহা পাই আছে, তাৰমানে আমাৰ দূৰ হয় না অলপমান। তো মই ঠিলাই নিম বুলি আহিছোঁ আৰু ল'বা। ষ্টাৰ্ট কৰ। টেনশ্যন নাই। এই কালা কালা দেখছি ভাল কৰে দে, ষ্টাৰ্ট কৰ। এক্সেলফত মাৰি দিব লাগিব কিন্তু। দে তো আধা ঘণ্টা আহিলোঁ, আধা ঘণ্টাত মোটামুটি 2 কিলোমিটাৰ মানহে আহিলোঁ। আজি কিজানি ভাল পোৱা নহ'ব, ট্ৰেক্টৰখন অকল নিহে তো। কি কোৱা মানস? আৰু নেলি পুৰা 2 ঘণ্টাৰ পিছত আহি পালোঁ বাগানত। বেয়া ভাগৰ লাগি গ'ল খোজকাঢ়ি, কাণ চান বেঙা হৈ গৈছে। তো এইখান হৈছে কি হয়, কিৰ্লস্কাৰৰ পাৱাৰ টিলাৰ। তো এইখানেদি আজি বাম, কাৰণ ডাঙৰ ট্ৰেক্টৰ খানেৰে বৰ অসুবিধা হয়, তামোলবিলাক ভাঙে, সেইকাৰণে এইখানেদি বাম। চাই থাকক, ময়ে বাম, সি অলপ শিকাই দিব, তো বাই দিম আৰু। ইয়াক বিৰাট ৰিকুৱেষ্ট কৰি আনছোঁ না, ইয়াক কষ্ট দিবা নোৱাৰা। তো ই অলপমান বাই দিব, তাৰপিছত মই আইডিয়াটো লৈ পিনে মই বাব লাগিব। তো ধেমালি দূৰৰ পৰা অনা নাই, 2 ঘণ্টা খোজকাঢ়ি আনছোঁ। মাৰ এইটো কম আছে নেকি, এইটো দে। মই তো ষ্টাৰ্টটো দিয়াৰ কাৰণে আনছোঁ, নাজানো না এইটো। মান আহি গ'ল। এইখান মিলাই লোৱা নাইছোঁ। অলপ দিব পাৰিবি আৰু অলপ দিব পাৰিবি। এই আৰম্ভ হৈ গ'ল। তো মোটামুটি 3 ঘণ্টামান লাগবই চাগে গোটাই কমপ্লিট হোৱাৰ কাৰণে। চাওঁ কেইঘণ্টা লাগে, চাই লওঁ, যিমান ঘণ্টা লাগে লাগব আৰু। আৰু তাক বাব দিলোঁ, কাৰণ মোৰ ভাগৰ লাগিল, অলপ বালো, বহুত ভাগৰ লাগে। গৰম দিছে না পুৰা ৰ'দ, এনে দেখাতে ইজি দেখা পায়। তো ভাগৰ লাগিল, তাক বাব দিছোঁ। এতিয়া মই ঘৰত যাওঁ, চাহ পানী লৈ আহোঁ অলপ। পানী অনা নাই তাৰমানে। ঐ শুনছা, চাহ পানীটো লৈ আহোঁ। এয়া ফাইনেলি লৈ আহিলোঁ চাগে। বন্ধ কৰ এই তাতে হ'ল। চাহ খাই আছোঁ বৰ্তমান। এয়া ইডলি চাম্বাৰ দোচা। এইটোৰ এতিয়া ঘৰত যাম আৰু হ'ল বহা। মানুহে কাহিনী কথাটো কৰি হালোৱা কচোন, হালোৱা খতম কেছটো। তাৰমানে এইখান ট্ৰেক্টৰ মানে কি হয়, বাকাৰাত বোলে বহা নহয়, মানে এনেকা বাকাৰা মাটিত, পথাৰৰ মাটিৰ কাৰণেহে ভাল। তো বালো আৰু যিখিনি বালো আৰু সেইখিনি ভালেই হ'ল। এইবাৰ আৰু পথাৰলৈকে বাম বুলি ভাবছিলোঁ, নাবাওঁ আৰু। বিৰাট ভাগৰ লাগিল। তো ইয়াৰো ভাগৰ লাগিছে, ইয়াত খঙো উঠছে কিজানি মনে মই আগতে কৈছিল তাৰমানে এইখানেদি মানে হাল বোৱা নাখায় বুলি পিনে। উপায় নাই, তথাপি মই জবৰদস্তি কৰি আনিলোঁ আৰু। তো এতিয়া মোৰো আমনি লাগিছে আৰু। ইটো যদি মই গোটাই হাল বাব যাওঁ, আজি নহ'ব, আৰু ট্ৰেক্টৰখন দিব যাওঁতে 2 ঘণ্টা। এই দে কালি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। এতিয়া ঘৰত যাম, খুব গৰম দিছে। তো বালু দেখিছে নাই, পুৰা ঘূৰা হৈ থাকিছে মাটি, বালি হৈ গৈছে।
ট্ৰেক্টৰখন পাৰ্কিং কৰি দিলে ইয়াতে ঘৰ আহি পালোঁ এয়া মানসৰ বোলে ভোক লাগছে পুৰা ভোক লগা নাই সি খঙত আছে সেইকাৰণে মানে কাম নহ'ল না হাল বালোঁ বাৰু হ'ল হাল বোৱা যিমান ভাবছিলোঁ সিমান নহ'ল তথাপি হৈছে আৰু নোহোৱা নহয় একেবাৰে তো এতিয়া ভাত চাত খাই পিনে আৰু ট্ৰেক্টৰখন দিবা যাওঁ 2 ঘণ্টা কোনো কথা নাই অভিজ্ঞতা ভাত পানী খাই পুৰা ফ্ৰেছ হৈ ল'লোঁ এই গেছে আৰু বৰবাদ হৈ গৈছে খৰ লাগি যাব নে এতিয়া যাওঁ থৈ আহোঁ ট্ৰেক্টৰখন থবা নিগলি নহ'লে মানুহে বাগৰি বাগৰি আনিব থৈ আহোঁ আৰু এবাৰ ষ্টাৰ্ট দি চাম ৰ আনিলেকে আহি পালোঁ মানসৰ ঘৰ তো ট্ৰেক্টৰটো এতিয়া থৈ দিলে আৰু পুৰা গৰম লাগি গৈছে হাত ভৰিকেইটা ধুই লওঁ তো আজি দিনটো এনেকেই গ'ল আৰু ফাং ফুংকে হাল বোৱাটো ইমান ভালকৈ নহ'ল মানে হৈছে অলপ ইমান ডাঙৰ ট্ৰেক্টৰতে বোৱা নিচিনা নহ'ল ভাবছিলোঁ সৰু ট্ৰেক্টৰতে ভালকৈ হয় কিন্তু নহ'ল ইয়াৰ বোলে কিবা ফাল নাই সেনেকুৱা সেইকাৰণে নহ'ল আৰু তো যিখিনি হ'ল আৰু ট্ৰেক্টৰ থব আহি পিনে বহুত টোপনি লাগিল এক টোপনি মাৰি ল'লোঁ মানসৰ বিচনাতে এইবাৰ যাওঁ চানা দিনতে আহিছিলোঁ চাক না আন্ধাৰ হৈ গ'ল মানসক টোপনি মাৰিব দিয়া নাই তাৰ বিচনাত মই নিজে মাৰি আছোঁ তো যাওঁ ভিডিঅ'টো আৰু হ'ব ইয়াতে সামৰিলোঁ আজি বন্ধ বুলি কিনে এইখিনি আজে বাজে কিবা এটা কৰিলোঁ আৰু লাইক এটা আৰু ভিডিঅ'টো বা চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাব ধন্যবাদ